চিত্ৰলেখাৰ পাকঘৰ মোৰেই পাকঘৰ। নমস্কাৰ, আজি মই মোৰ চিত্ৰলেখা পাকঘৰত লৈ আহিছোঁ এটা ধুনীয়া ৰেচিপি বকফুলৰ। গতিকে আহকচোন এই বকফুলটোনো মই কেনেকৈ বনাইছোঁ আপোনালোকৰ ওচৰত দেখাওঁ। এয়া মই প্ৰথমতে লৈছোঁ বকফুলখিনি ধুনীয়াকৈ ধুই বাছি লৈছোঁ আৰু ইয়াৰ লগত লৈছোঁ মই ডাঙৰকৈ কাটি লৈছোঁ এটা পিঁয়াজ আৰু ইয়াত লৈছোঁ মই আদা নহৰু অলপ কুটি লৈছোঁ আৰু দুটা জলকীয়া কুটি লৈছোঁ আৰু ডাঙৰকৈ আলু এটা মই ইয়াত ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া মই কেৰাহীত তেল গৰম হ'ব দিছিলোঁ আৰু ইয়াত মই এতিয়া আধা চামুচ গোটা জিৰা দি দিলোঁ আৰু ইয়াৰ লগত মই পিঁয়াজখিনিও দি দিম আৰু কুটি লোৱা নহৰুখিনিও একেলগে মই ইয়াত দি অলপ সময়ৰ কাৰণে ভাজি থাকিম আৰু এইখিনি ধুনীয়াকৈ মই আধা ভজা হোৱালৈ ভাজি থাকিম। এতিয়া ইয়াত মই কাটি লোৱা আলুখিনি আৰু কুটি লোৱা জলকীয়া আৰু আদাখিনি ইয়াত মই একেলগে দি ল'ম। এইখিনি দিয়া হোৱাৰ পিছত মই অলপ সময়ৰ কাৰণে ভাজি ল'ম আৰু এইখিনি ভজা হোৱাৰ পিছত এতিয়া মই ইয়াত আধা চামুচ নিমখ, আধা চামুচ হালধি পাউডাৰ আৰু আধা চামুচ ৰেড চিলি পাউডাৰ দি দিলোঁ আৰু এইখিনি মই এতিয়া অলপ সময়ৰ কাৰণে ভাজি থাকিম। এতিয়া এইখিনি মই ভজা হোৱাৰ পিছত বকফুলখিনিও মই ইয়াত দি দিলোঁ। এইখিনি দিয়া হোৱাৰ পিছত মই এতিয়া 2-3 মিনিট ঢাকনিখন লগাই দিলোঁ আৰু 2-3 মিনিট হোৱাৰ পিছত ঢাকনিখন গুচাই এইখিনি আৰু অলপ সময় মই ভাজিখন লৰাই থাকিম। এতিয়া ইয়াত মই আধা কাপমান পানী দি দিলোঁ যাতে ধুনীয়াকৈ সিজি যায় আৰু পানীখিনি দিয়া হোৱাৰ পিছত মই ইয়াত 2-3 মিনিট আকৌ ঢাকনিখন লগাই থ'ম। এতিয়া মই ঢাকনিখন গুচাই চালোঁ যে এয়া মোৰ ভাজিখন প্ৰায় হৈয়ে গ'ল। এয়া দেখিছে নহয় ধুনীয়া হৈছে। এতিয়া মই ইয়াত কণী এটা ফ্ৰাই কৰি থৈ দিছিলোঁ আৰু এইখিনি মই এতিয়া একেলগে ইয়াত মিহলি কৰি দিম আৰু ইয়াত মই শেষত আধা চামুচ জালুকৰ গুড়ি দি মই ভাজিখন নমাই থ'ম। এয়া ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হ'ব। এয়া মোৰ হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এইদৰে ছাৰ্ভ কৰি লৈছোঁ। ভাজিখন দেখিবলৈ ধুনীয়া হৈছে, খাবলৈ হয়তো ভালেই হ'ব। গতিকে আপোনালোকে এনেকৈ বনাই খাবচোন। হয়তো আপোনালোকে ইয়াক পকৰি কৰিও বনাই খাই চাগে বহুতে। এতিয়া মই সুন্দৰকৈ বকফুল আনি দিয়া মানুহজন মোৰ হাজবেণ্ডক ধুনীয়াকৈ এতিয়া খাবলৈ দিম। তেখেতেনো কেনেকুৱা পাইছে আপোনালোকৰ আগত ক'ব আৰু শেষত মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। কি বঢ়িয়া হৈছে দে বকফুলৰ ভাজি। বহুত দিনৰ মূৰত খালোঁ দেই। আগতেও খাইছোঁ কিন্তু আজিৰ নিচিনা টেষ্ট পোৱা নাই দেই। আপোনালোকৰ মৰম আশা কৰি চিত্ৰলেখা পাকঘৰৰ খণ্ডটি ইমানতে সামৰিলোঁ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে চিত্ৰলেখা পাকঘৰে আগুৱাই যাবলৈ প্ৰেৰণা পাব। ধন্যবাদ।